তো ফ্ৰেণ্ডছ আপোনালোকে যিটো এই ৰঙা ঘৰটো দেখিবলৈ পাইছে এইটো প্ৰায় বয়স হৈছে ঘৰটোৰ বয়স হৈছে প্ৰায় 60 বছৰ আৰু যিটো আগৰ আপুনি দুইতলীয়া ঘৰ দেখিবলৈ পাইছে এই ঘৰটোৰ খুৰাৰ দেউতাকৰ ককাকৰ দিনৰ ঘৰ প্ৰায় এইটো 1930 চন মানৰ ঘৰ তো এইবোৰ খুঁটাবোৰ দেখিব পাইছে ঘৰটো সম্পূৰ্ণ ভিউটো দেখাইছো মই ওপৰৰ তললৈকে তো আজিলৈকে ঘৰটো একো ক্ষতি হোৱা নাই যদিও ইমান বছৰ বয়স হৈছে ঘৰটোৰ বাহিৰ ভিতৰ সকলোবোৰ দৃশ্য দেখাম গতিকে বন্ধুসকল আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব না কি কাম কৰে এই ৰূপিছা নেকি ই মানে ই এটা মানুহ যে পৃথিৱীত নজনা কথা একো নাই মানে জংঘলৰ কথা আকৌ হাতীৰ কথা আকৌ কুঁহিয়াৰ গছৰ কথা আকৌ চব জানেই খুৰাই মেৰৰ পৰা অলপকৈ কিবা কিবি বস্তু আনি বান্ধি দি আছে আমাক ঘৰত আনিবৰ কাৰণে তো বলক বন্ধুসকল গাঁৱৰ মাজৰ একা বেকা পথেৰে য'তে ত'তে গোমধান আপুনি য'তে হাত দিব তাতে গোমধান পাব এইবোৰ কঠিয়াৰ কাৰণে ৰখা হৈছে এণ্ড ঘৰৰ মুধা চটো ৰখা হৈছে এইটো হৈছে মোৰ বাঁহ তো দেখিব নাপাব এনেকৈ মোৰ পোহা এয়া হৈছে কিটচেন তো এইটো 1940 চন মানতে বনোৱা তো এইজোপা হৈছে চিকু ফল যিটো অৰুণাচলত পায় বেছিকৈ তো এইজোপা হৈছে ৰোডাক্সৰ গছ ৰোডাক্স য'ত ডিঙিত পিন্ধে ৰোডাক্স এনেটো হৈছে মেৰ আৰু এয়া হৈছে খুৰাহঁতৰ সন্মুখৰ ভাগ মোৰ লগত সহায় কৰিবলৈ আহি খোৱাত ব্যস্ত দেখা পাইছে এইজন ছাৰ আমাৰ তো খুৰাই আমাক গোটেই মেৰটো দেখাব লগতে খোৱা লোৱা কিছু বস্তু দিব তো বলক লৈ আহোঁ আৰু আপোনালোকক দেখাই বেল দেখিছোঁ বাট ইমান ডাঙৰ বেল দেখা নাই এটা বেল 5.5 কেজি 4.5 কেজি বেল হয় হাইব্ৰিড বেল হয় তো ফ্ৰেণ্ডছ যদি আপোনালোকে দেখা পাইছে কমেণ্ট কৰিব যদি দেখা পোৱা নাই তো তেতিয়াও কমেণ্ট কৰিব ডাঙৰ নেকি চাইজ আমলখি চাইজ ডাঙৰ বা আপুনি হাতেৰে একো নকৰে নেকি পাত ঠিকেই আছে নেকি বাগানৰ পাত এইটো মানে হেৰি ইয়াৰ কাৰণে চেফটিৰ কাৰণে ন চেফটিৰ কাৰণে মানে হা পইচা কাৰণে ধানটো দেখোন মানুহতকৈ বেছি ওখ হৈ গৈছে অৰে বাপৰে আমলখিটো বহুত ধুনীয়া হৈছে ন বহুত ডাঙৰ মানুহ নালাগে নহয় ন ইয়াত আমলখিটো পুৰা বহুত আছে দেখোন আমলখি বা য'ত ত'ত আমলখি হৈ গৈছে ন পকি গৈছে বাপৰে বৰষুণ পোৱাতে পৰিছে হৈ যাব আৰু অলপ বুটলি লওঁ খুৰা মুঠতে বাগান কিমান আছে ইয়াত আপোনাৰ 15 বিঘা ন এইফালে আৰু এইফালে মিলাই হেৰি যে কি ক'ম বুলি ভাবিছিলোঁ
এতিয়া পকিছে নেকি পকিব হোৱা নাই ন এতিয়াও হাতী পিছফালে আহে ন ৰাতিলে হালধি চব মানে ন ঘৰতে আমলখি হালধি আপুনি ঘৰত মানে একো কিনিবলগীয়া বস্তু নাই খুৰা মানে সকলো ধৰণৰ বস্তু মানে খুৰাই নিজৰ ঘৰতে লাগিলে বেছি বহে মানে কিনিবলগীয়া নাই একো গছজোপাত প্ৰায় 2টামান মধুআম লাগি আছিলে তো আমিয়ে দেখা পালোঁ খুৰাই দেখা নাছিলে পাৰি খাইছোঁ ইমান যদি জানে খুৰাহে অলপ খুৱাই বোৱাই লৈ পেলাই আৰু গম পাইছে নাই নহয় মানে কথাটো হৈ গ'ল কি ইমানটো খুৱাইছে আপুনি ই পাত তুলিব জানে মানে নাই এটিকলি দুটি পাত বুলি কয় যে নহয় নহয় মানে কোৱালিটি কেইটা আছে মোৰ 9টা কোৱালিটি আমি মানে 3 নম্বৰটোৰ পৰাহে পাওঁ আমি 1 নম্বৰ খাবই নাপাওঁ 2 নম্বৰ খাবই নাপাওঁ তই খুৰাই 25 বিঘা চাহপাতৰ বাগান আছে তো এতিয়া বৰ্তমান 9টা কোৱালিটি চাহপাত আছে তো আমি 3 নম্বৰৰ পৰাহে খাওঁ খুৰাৰ মা হয় প্ৰায় 100 বছৰ চৌ হৈছে চ' মোৰ লগৰজন ডক্তৰ হয় তো খুৰাৰ মা কিবা অসুবিধা হৈছে সেইবোৰ শ্বেয়াৰ কৰি আছে